हेलो स्टूडेंट সকলকে পুনৰ স্বাগতম জনাইছো মোৰ এটি অন্য ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিৰ মূল বিষয়বস্তু হৈছে HSLC 2026। পোনপ্ৰথমে সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনাইছো। যেহেতু মাজতে আৰু এটা দিন সন্মুখমূৰত তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেয়েহে এই পৰীক্ষাটোক উদ্দেশ্যি মই কেইটামান কথা তোমালোকক ক'ব বিচাৰিছো। পৰীক্ষা হলো তোমালোকে কেনেধৰণে প্ৰত্যেকটো কুৱেশ্যন এটেম্প কৰিবা তাক লৈ কিছু কথা ক'ম। পোনপ্ৰথমে এটা কথা কওঁ, তোমালোকে কেতিয়াও পৰীক্ষা হলত নাৰ্ভাছ ফিল নকৰিবা। যদি তোমালোকে নাৰ্ভাছ ফিল কৰা তেতিয়া তোমালোকৰ এক্সাম ভাবমতে ভাল নহ'ব। মেইনলি মই তোমালোকক মেথমেটিক্স এই চেপ্টাৰটিৰ ওপৰত ক'ব বিচাৰিছোঁ। মোৰ বোধেৰে তোমালোকে যেতিয়া তোমালোকক কুৱেশ্যন পেপাৰখন দিব তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই নল'বা। এয়া মোৰ পইণ্ট অফ ভিউ। কিয় কৈছোঁ, তাত এনেকুৱা কিছুমান কুৱেশ্যন থাকিব যিবোৰ কুৱেশ্যন তুমি নোৱাৰা। যিটো কুৱেশ্যন তুমি নোৱাৰা সেই কুৱেশ্যনটো তোমাৰ কি আহি যাব, অট'মেটিক মাইণ্ডত আহি যাব, মই এই কুৱেশ্যনটো নোৱাৰোঁ। তেতিয়া কি হ'ব, তোমাৰ এই নোৱাৰা কুৱেশ্যনে কি কৰিব, পাৰা কুৱেশ্যনবোৰত তোমাৰ অলপ প্ৰভাৱ পেলাব, যাৰ ফলত তোমাৰ কি হ'ব, মাৰ্কছ কমি যাব। আৰু যেতিয়া তুমি এটা কুৱেশ্যন নোৱাৰিবা সেইটো মনত অট'মেটিক আহি যাব, বোলে মই এইটো কুৱেশ্যন নোৱাৰোঁ। তেতিয়া তোমাৰ কি হ'ব, পাৰাবোৰো তুমি কি হৈ যাব, অট'মেটিক নোৱাৰা হৈ যাব। গতিকে তোমালোকে চিষ্টেমেটিকেলি ফাৰ্ষ্টৰ পৰা কৰি যাবা, যিবোৰ কুৱেশ্যন নোৱাৰা তাত তোমালোকে এটা চিন্ধি হৈ যাবা। আৰু লাষ্টত কি কৰিবা, যেতিয়া তোমালোকৰ হাতত টাইম থাকিব পাৰাবোৰ কৰি ল'লা, নোৱাৰাবোৰ কি কৰিবা, তোমালোকে ট্ৰাই কৰিবা কৰিবলৈ। থাৰ্ড পইণ্ট, তোমালোকে কি কৰিবা, তোমালোকে কুৱেশ্যন এটা ছল্ভ কৰি তোমালোকে এবাৰ চকু ফুৰাই চাবা কুৱেশ্যনটোত ক'ৰবাত প্লাছ মাইনাছত গণ্ডগোল হ'ল নেকি। এনেকুৱা হ'ব পাৰে তুমি কুৱেশ্যনটো জানা কিন্তু তুমি 2 ঠাইত 3 দিলা, এনেকুৱা হৈ যাব পাৰে, এনেকুৱা হয়। মেথছৰ ক্ষেত্ৰত বিশেষকৈ এনেকুৱা ধৰণৰ কিছুমান চিলি মিষ্টেক হৈ যায়। গতিকে তোমালোকে কুৱেশ্যনটো ছল্ভ কৰি এবাৰ কি কৰিবা, তোমালোকে তাত চকু ফুৰাবা ক'ৰবাত সৰু সুৰা ভুল ৰৈ গ'ল নেকি। মেথছৰ ক্ষেত্ৰত এইটো কৰিবলৈ একেবাৰে নাপাহৰিবা, আৰু এনেকুৱা ধৰণৰ ভুল মেথছৰ ক্ষেত্ৰত হোৱাটো স্বাভাৱিক। গতিকে 3 নম্বৰ পইণ্টটো খুব গুৰুত্বপূৰ্ণ, গতিকে এইটো তোমালোকে এক্সাম হলত ফ'ল' কৰিবা। 4 নম্বৰত তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু তোমালোকৰ 45 মাৰ্কছ MCQ আহিব, তোমালোকে এনেকুৱা ধৰণৰ MCQ পাবা যিবোৰ কুৱেশ্যন আগতে 3 নম্বৰীয়া কুৱেশ্যন আহিছিলে, এতিয়া তোমালোকৰ কি হ'ব, MCQ আহিব, অৰ্থাৎ 1 নম্বৰত আহি যাব। গতিকে সময় সেই 3 নম্বৰৰে লাগিব। গতিকে যিমান পাৰা ফাৰ্ষ্ট তোমালোকে MCQবোৰ কৰিবলৈ ট্ৰাই কৰিবা, যাতে তোমালোকৰ সঠিক সময়ত সেই 45 মাৰ্কছৰ MCQ কৰা হয়। যিহেতু 3 ঘণ্টাত তোমালোকে 100 মাৰ্কছ এটেম্প কৰিব লাগিব, গতিকে এই বস্তুটো ভালদৰে লক্ষ্য কৰিবা। নেক্সট তোমালোকে প্ৰশ্ন পেপাৰৰ এনেকুৱা কিছুমান MCQ পাবা যিবোৰ তোমালোকে মুখতে কৰিব পাৰিবা বা ইজি MCQ আহে, সেইবোৰৰ ক্ষেত্ৰত তোমালোকে বৰ বেছি টাইম নল'বা, আৰু সেইবোৰ তোমালোকে যিবোৰ পাৰা তাক আৰু বহীত কৰি চোৱাৰ কোনো প্ৰয়োজন নাই, সেইবোৰ মুখতে কৰি তোমালোকে ছল্ভ কৰিবা। গতিকে তাত যিহেতু 45 MCQ, তাত তোমালোকে কিছুমান ইজিও পাবা আৰু কিছুমান টাফ আহিব। গতিকে টাফবোৰৰ ক্ষেত্ৰত যিহেতু সময় বেছি দিব লাগিব, গতিকে ইজিবোৰৰ ক্ষেত্ৰত ইজিবোৰ আৰু কৰি চোৱাৰ কোনো প্ৰয়োজন নাই। অংক কৰাৰ ক্ষেত্ৰত এটা মন কৰিবলগীয়া বিষয় হৈছে, যেতিয়া তোমালোকৰ হাতত পেপাৰখন দিব পৰীক্ষা হলত, তেতিয়া তোমালোকে কি কৰিবা, মাইণ্ডটো পূৰা এক্টিভ কৰি ল'বা। বেলেগ কথা তোমালোকৰ মাইণ্ডত আহিব একেবাৰে নিদিবা, পূৰা তোমালোকৰ মাইণ্ডটো পেপাৰৰ লগত কানেক্ট কৰি ল'বা, যাতে আৰু বেলেগ কথা মনলৈ নাহে। তেনেদৰে তোমালোকে কুৱেশ্যনবোৰ ছল্ভ কৰিবা, তেতিয়া কুৱেশ্যনৰ ভুল হোৱাৰ সম্ভাৱনা একেবাৰে কম হয়। যদি কুৱেশ্যনবোৰ কৰাৰ সময়ত তোমালোকে অন্য কথা ভাবি থকা, তেতিয়া কিন্তু কুৱেশ্যনসমূহ ভুল হোৱাৰ চান্স বহুত বেছি থাকে। কিয়নো তুমি বেলেগ কথা ভাবি কুৱেশ্যন কৰি আছা, তুমি কি হ'ব পাৰে 5ৰ ঠাইত 6 দিব পাৰা। কিন্তু মাইণ্ডটো যেতিয়া পূৰা এক্টিভ হৈ থাকিব তেতিয়া কোনো ধৰণৰ ভুল তোমালোকৰ নহয়। যেতিয়া পূৰা মাইণ্ডটো এক্টিভ হৈ থাকিব, পূৰা কুৱেশ্যনৰ লগত তোমালোকে কানেকশ্যন কৰি ল'বা, তেতিয়া কোনো ধৰণৰ কিন্তু ভুল নহয়। অট'মেটিক কুৱেশ্যন তোমালোকৰ মাইণ্ডত আহিয়ে আছে, গতিকে তেতিয়া কোনো ধৰণৰ ভুল তোমালোকৰ কুৱেশ্যনত নহয়। গতিকে এই কথাখিনি তোমালোকে ফ'ল' কৰিলে নিশ্চয় পৰীক্ষাত ভাল ৰিজাল্ট এটা পাবা। মই আশা কৰিছোঁ সকলোৰে পৰীক্ষা ভাল হওক। চ' ভিডিঅ'টো ইমানে আছিলে, যিহেতু পৰীক্ষা আৰু মাজত কেইঘণ্টামান বাকী আছে। চ' সকলো পৰীক্ষাৰ্থীলৈ পুনৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।